আৰু এইফালেদি মাহৰ চব্জি গুড মৰ্ণিং। আজি একেবাৰে ৰাতিপুৱা ঠেলা লৈ পেলাই গৈ আছোঁ হৰিদা। আচলতে কি আমাৰ মানে আজি বহুত ডাঙৰ সকাম এটা হ'ব। চ' ঠেলা লৈ পেলাই আমাক গাহৰি সকাম আৰু 9জন ভকতক লৈ পেলাই কৰা হ'ব। চ' মানে গাহৰি আনিব গৈ আছোঁ। এই মোৰ ভাইটি দুজনে আহি আছে আৰু মই লগত গৈ দিছোঁ আৰু চাইকেল চলাই মেলি। চ' ভাবিলোঁ আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয়। চ' দেখা যাওক আজি কি কি এক্টিভিটি হয়, ঘৰত এক্টিভিটি হয় দেখাই দিম আৰু। দাদাৰ ফাৰ্মলৈ আহিলোঁ। এই নতুন গাহৰি ইয়াৰে আমাৰ এটা হ'ব আৰু। এয়া হৈছে আমাৰ আজি সকামৰ গাহৰি। এনেকৈ মানে চাই মদৰ বনাবৰ কাৰণে আৰম্ভণি হয় মানে। আৰু আপোনাৰ ইয়াত পলিথিন দিয়া হৈছে, তাৰ ওপৰত কলপাত দিয়া হয় মানে ধুনীয়াকৈ। কলপাতৰ ভিতৰতে মানে মালটো পানী এইটো কাটি দিব লাগিব ন। এইটো পানী ঢালা হৈছে ইয়াত আৰু এইফালেদি চাইমত এই আমাৰ নগিনা পং। হে কৃষ্ণ প্ৰভু গ্ৰুপ ব্ৰহ্ম গ্ৰুপ বিষ্ণু গ্ৰুপ মই সতীদেৱ শ্ৰী চৰণ ঈশ্বৰ ভাবিবাম নৱগ্ৰহ নৱপুৰুষ নৱগ্ৰহ আজি সকামটো হৈছে 9জনীয়া সকাম। আমাৰ মিচিঙত 9জনীয়া সকাম বুলি কয়। 9জন ভকতক মাতি মেলি গাহৰি এটা আৰু মাটিমাহ, কলডিল আৰু পচলা, ঠিক তেনেধৰণৰ মানে কিছুমান বস্তু প্ৰয়োজনীয় বস্তু মানে সেই সকামৰ নিয়মেই হয়। সেইবিলাক যা যোগাৰ কৰি মেলি কৰা হয়। আৰু সকাম যে এনেকুৱা নহয় যে এবছৰ মূৰে মূৰে কৰিব লাগিব, ছমাহৰ মূৰে মূৰে কৰিব লাগিব, তেনেকুৱা নহয়। কাৰণ 9জনীয়া সকাম কৰিব হ'লে মিনিমাম আমাৰ কিমান গৈছে, গাহৰি 13,000 গৈছে আৰু ইফালে টোটেল 25 মান গৈছে। চ' মানে যেতিয়া টকা পইচা মানে যা যোগাৰ কৰা হয়। চ' যদি ট্ৰাই কৰে চবেই এবছৰত মূৰত এবাৰ কৰিবলৈ ট্ৰাই কৰে। আৰু আমাৰ মিচিঙৰ ইয়াতকৈ ডাঙৰ সকাম আছে, আপোনাৰ অৰণ্যত কৰা হয়, কিছুমান ঘৰত কৰা হয়। আই থিংক মই জনামতে ঘৰত কৰাৰ ভিতৰত চাগে সেইটোৱে চাগে টপ 1 নহ'লে টপ 2 তেনেকৈ আহিব চাগে। মই ভালকৈ সেই সকামৰ বিষয়ে বৰ ভালকৈ গম নাপাওঁ। মাটিমাহৰ চব্জি এয়া হৈছে মাটিমাহৰ চব্জি আৰু এইফালে পচলা আৰু কলডিল
কৰিলে ইয়াত দিয়া হ'ব। Balwa main out, don't do what the paper married. Bujar kan tu, aja bujar kan. Bagi kau lekuk taruh kan. Cuma ada tabar dulu. Kap kaya untuk kau saya kasi nalung aku. Api lu sabi ko. Ay. এতিয়া মই খোৱা বোৱা কৰিলোঁ আৰু বাকী সেইকেইটা ভকতকেইটাৰ কাৰণে ৰৈ আছে, যদি ওলাই আহে সিহঁত সোমাব মানে। চ' আমি খালোঁ আৰু তই ভাত খালি নাই? খালোঁ। মাংস খালি নাই? খালোঁ। আৰু বন্ধুক দেখাই দে। চ' আজিলৈ বাই বাই, see you next video.